हेलो एभ्रिवान তোমালোকৰ অনুৰোধ ক্ৰমে বহুতে মোক কৈ আছিল যে 6 মাহিলী পৰীক্ষাৰ যোনখন সিলেবাস লাগে সেই সিলেবাসখন মোক লাগে কৈ থকা কাৰণে আজি মই তোমালোকৰ বাবে হাফ ইয়াৰলি এক্সামৰ যোনখন সিলেবাস আছে এই সিলেবাসখন মই লৈ আহিছো তোমালোকক নাম্বাৰ ওয়াইজ দেখাই দিম কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব গতিকে তোমালোকে আজি পৰা সেই কিটা পাঠ অতি গুৰুত্বপূৰ্ণ পঢ়িবা যোনকিটা পাঠত সৰহ নম্বৰ থাকিব গতিকে দেৰি নকৰি আজি আমি প্ৰথমে ক্লাস 10 ৰ যোনখন হাফ ইয়াৰলি এক্সামৰ যোনখন সিলেবাস আছে সেই সিলেবাসখন চাই যাওঁ প্ৰতিটো লেসন চাই যাম আৰু তাৰ এগেইনষ্টত যিমান মাৰ্কস আছে মাৰ্কস বিলাক চাই যাম প্ৰথম হলে এখন অসমীয়া MIL সাবজেক্ট আসামিজখন ইয়াতে তোমালোকে যদি স্ক্ৰল কৰি দিও তোমালোকে দেখিবা ছাত্ৰ জীৱন আৰু সমাজ সেৱা ভাৰতীয় সংস্কৃতি তাৰ পৰা আহিব 12 ইন্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিংহনা তাৰ পৰা আহিব 12 অৰণ্য যাত্ৰা তাৰ পৰা আহিব 6 মাধৱদেৱ আৰু জিকি যোন এই দুটা পদ্যাংশ পৰা আহিব 9 প্ৰশস্তি পৰা আহিব 4 আৰু লগতে ব্যাকৰণৰ পৰা আহিব 10 এই টোটাল খিনি হল তোমালোকৰ তাৰ পৰা আহিব আৰু লগতে ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আৰু আবেদন লিখন 4 ৰচনা আহিব 8 দ্ৰুত পাঠ বুলি তোমালোকৰ এখন কিতাপ আছে সেই কিতাপখনৰ পৰা আহিব 10 তাৰ পিছতে আছে প্ৰাচীন ভাৰতীয় শিক্ষা তাৰ পৰা আহিব 10 ধৰ আৰু ধৰ ভাই তাৰ পৰা আহিব 8 আৰু ব্যাকৰণ 7 অল টোটাল তোমালোকৰ এই সমহীয়া পৰীক্ষাত মুঠতে ইয়াত 100 নম্বৰ আহিব গতিকে মই এটো কৈ দিছো আৰু এখন স্ক্ৰল আউট কৰি দিছো এখন তোমালোকে আকৌ স্ক্ৰিনশ্বট এটা মাৰি ল'ব পাৰিবা এখন স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা আৰু ইপিএছ টো হল তোমালোকৰ এখন স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা এতিয়া মই পিছৰ ইংলিছখন আহিছো গতিকে তোমালোকে ইংলিছখন যদি স্ক্ৰিনশ্বট মাৰিব বিচাৰা এনেকে স্ক্ৰিনশ্বট এটা মাৰি ল'ব পাৰা এখন আসলে ইংলিছ ইয়াতে যোনখিনি হাফ ইয়াৰলি লিখা আছে তোমালোকে হাফ ইয়াৰলি লিখা এই সেকশনটো গুটেখিনি হাফ ইয়াৰলি হয় গতিকে তোমালোকে এই হাফ ইয়াৰলি খিনিহে এতিয়া চাবা আৰু যোনখিনি ফাইনাল আছে এই ফাইনাল খিনি তোমালোকে প্ৰি টেষ্ট আৰু এছএছএলসি কাৰণে চাব পাৰিবা এতিয়া এখন জেনাৰেল ম্যাথমেটিক্স এখন তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াতে যিবিলাক লিখা আছে ইউনিট ৰিকোয়াৰ্ড বুলি সেইখিনি তোমালোকে পঢ়িবা আৰু যোনখিনি অমনিটেড লিখা আছে সেইখিনি নপঢ়িবা ইউনিটস অমনিটেড এখিনি নপঢ়িবা হাফ ইয়াৰলি কাৰণে কোড কিমান আহিব ৰিভিজন চেপ্টাৰ পৰা আহিব 10 ৰিয়েল নাম্বাৰ পৰা আহিব 10 পলিনোমিয়ালছৰ পৰা আহিব 12 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ তাত আহিব 12 ইকুৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা আহিব 12 ট্ৰায়াঙ্গুলৰ পৰা আহিব 12 কোঅৰ্ডিনেট জিওমেট্ৰি পৰা আহিব 10 ইন্ট্ৰোডাকচন টু ট্ৰাইগনোমেট্ৰি পৰা আহিব 12 এনেকুৱা ধৰণে গুটেখন আহিছে লগতে একেবা অল টোটাল যদি আমি চাও তাত হ'ব 90 10 হল ইন্টাৰনেল অ্যাসেসমেন্ট গ্ৰান্ড টোটাল 100 এখন আসলে ম্যাথমেটিক্স এইখন হল তোমালোকৰ ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ হয় এখন তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি ল'ব পাৰা মই জুম কৰি দিছো অলপ এখন তোমালোকৰ ক্লাস 10 ৰ 2022-23 বৰ্ষৰ যোনখন সমহীয়া পৰীক্ষা হাফ ইয়াৰলি মানে সিলেবাস হয় এখন তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি ল'বা লেসন 1 ৰ পৰা আহিব 12 লেসন 2 ৰ পৰা 10 লেসন 5 ৰ পৰা আহিব 10 লেসন 6 ৰ পৰা আহিব 12 লেসন 7 ৰ পৰা আহিব 8 লেসন 9 ৰ পৰা 10 লেসন 10 ৰ পৰা 14 লেসন 11 ৰ পৰা আহিব 8 লেসন 14 ৰ পৰা আহিব 6 তেনেকৈ সোশ্যাল সায়েন্সৰ লেখন সোশ্যাল সায়েন্সখন তোমালোকে স্ক্ৰিনশ্বট এটাকে মাৰি লোৱা নেক্সট আছে এখন হল হিন্দীখন তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লোৱা তাৰ পিছতে আছে এডভান্স ম্যাথমেটিক্সখন তোমালোকে এখন মাৰি ল'ব পাৰা তাৰ পিছতে কাৰোবাৰ যদি হিষ্ট্ৰী আছে হিষ্ট্ৰী যদি কাৰোবাৰ ইলেক্টিভ সাবজেক্ট আছে এখন হিষ্ট্ৰী ইলেক্টিভ সাবজেক্ট যদি কাৰোবাৰ আছে এখন স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা জিওগ্ৰাফি যদি কাৰোবাৰ ইলেক্টিভ সাবজেক্ট আছে তেনেহলে এখন হ'ব আৰু কাৰোবাৰ যদি সংস্কৃত আছে এখন হ'ব এখন সংস্কৃত এয়া আসলে ক্লাস 10 ৰ এখন যোনখন হাফ ইয়াৰলি সিলেবাস আছিল নাম্বাৰ খিনিও দি থোৱা আছে ইয়াতে তোমালোকে লিখি ল'ব পাৰিবা